আজি আপোনাক আওকাণ কৰাসকলে কাইলৈ আপোনাৰ সফলতাৰ কাহিনী শুনিবলৈ শাৰী পাতিব। এইটো হাৰ মানি লোৱাৰ সময় নহয়, বৰঞ্চ নীৰৱে নিজৰ কঠোৰ পৰিশ্ৰম দুগুণ কৰাৰ সময়। মনত ৰাখিব, মানুহ এজন সৰু হ'লে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম কোনেও দেখা নাপায়। মানুহে কেৱল ফলাফলহে দেখে। এই ভিডিঅ'টোত আপোনাক আওকাণ কৰাসকলক কিদৰে এটা পাঠ শিকাব পাৰি সেই বিষয়ে বুজাই দিয়া হ'ব। বন্ধুসকল, মনে মনে কাম কৰক। আপোনাৰ সফলতাক লৈ কোনো ধৰণৰ হুলস্থুল নকৰিব। আপোনাৰ সফলতাই হুলস্থুল কৰিবলৈ দিয়ক। আজিৰ মৌনতাই কাইলৈ আপোনাৰ আটাইতকৈ উচ্চ কণ্ঠস্বৰ হৈ পৰিব। কামত মনোনিৱেশ কৰক। যদি কোনোবাই আপোনাৰ কঠোৰ পৰিশ্ৰমক উপহাস কৰিছে বা ইয়াক দুৰ্বলতা বুলি গণ্য কৰিছে, তেন্তে তেওঁলোকক আওকাণ কৰক। আপোনাৰ কামেই ইয়াৰ উত্তৰ দিব। আপোনাৰ মূল্য বৃদ্ধি কৰক। নিজকে ইমান সক্ষম কৰি তোলক যাতে মানুহে আপোনাৰ মূল্য বুজি পায়। আপোনাৰ অজ্ঞানতাই আপোনাৰ সফলতাক ইন্ধন যোগাব। ভাগৰুৱা হ'লে জিৰণি লওক, কিন্তু কেতিয়াও হাৰ নামানিব। আজি আপোনাক সমৰ্থন নকৰাসকলে কাইলৈ আপোনাৰ আদৰ্শক ফ'ল' কৰিব। সেইদিনা কিছুমান মেছেজ কল আহিব পাৰে। সেইসকলে মেছেজ কল কৰিব পাৰে আপোনাক সেইদিনাখন, যোনদিনাখন আপুনি সফল হ'ব, যিসকলে এটা সময়ত আপোনাৰ কথা আপোনাক ইগন'ৰ কৰিছিল। বাকী আপোনাৰ ডিচিজন তেওঁলোকক সেইদিনাখন কেনেদৰে উত্তৰ দিব। কিন্তু মনত ৰাখিব, যেতিয়া আপুনি জিৰ' আছিল, ইগন'ৰ কৰিছিল, আজি জিৰ'ৰ আগত বহু নম্বৰ লাগিল, আজি আপোনাক গুৰুত্ব দিছে। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ ভিডিঅ'টো আগবাঢ়ি যোৱাত সহায় কৰে যেন। ধন্যবাদ।